Banga-Sena ki Banga-Sena ki তাতে থাকিব নোৱাৰিলোঁ বহুত অত্যাচাৰ লাঞ্ছিত গঞ্জিত পালোঁ পাই পেলাই আমি থাকিব নোৱাৰা নিজৰ জান বচাবৰ কাৰণে এই ভাৰতত পলাই আহিব লগা গতিকে আমি ভাৰতত নিজৰ জান বচাবৰ কাৰণে পলাই আহিব লগা বাধ্যতা হৈছোঁ হৈ পেলাই ভাৰতত আমি বিভিন্ন প্ৰান্তত আছোঁ আমি প্ৰায় 2000 বছৰৰ পৰা বংগসেনা সকলৰ কথা শুনি আহিছোঁ নিউজ পেপাৰত লিখিছিল টিভি চেনেলত ব্ৰডকাষ্ট কৰিছিল টেলিকাষ্ট কৰিছিল তেওঁলোকে কৈছে বংগভূমি গোটেই কাৰ্বি আংলং নট অনলি কাৰ্বি আংলং গোটেই আসাম মেঘালয় নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মণিপুৰ অৰুণাচল প্ৰদেশ লৈ এটা বংগভূমি মাত্ৰ এইটো নহয় ৱেষ্ট বেংগল আৰু বাংলাদেশ আৰু আন্দামান এণ্ড নিকোবৰ সব লৈ পেলাই এটা বংগভূমি ইণ্ডিপেণ্ডেণ্ট স্বাধীন দেশ বনাব বুলি কৈছে আৰু এতিয়া কৈছে তেওঁলোকৰ প্ৰেছিডেণ্টটো গুণধৰ দাস বুলি ইয়াৰ কাৰ্বি আংলঙতে আছে হাওৰাঘাট ফালে থাকে তেওঁলোকে ৰিচেণ্টলি সেই কেইদিনমান আগতে কৈছে পেপাৰতো ওলাইছে যে তেওঁলোকে বাংলাদেশৰ ভিতৰত 6খন ডিষ্ট্ৰিক্ট লৈ এটা স্বাধীন বংগভূমি বনাবলৈ ওলাইছে বুলি কৈছে আমি জানিব খোজো যদি তেওঁলোকে বাংলাদেশৰ ভিতৰত যদি স্বাধীন দেশ বনাব খোজে এটা কথা কিয় কাৰ্বি আংলঙৰ পৰা তেওঁলোকে ফাইট কৰিব লাগে কাৰ্বি আংলঙত থাকি তেওঁলোকে এইটো কি কৰিব কিয় কৰিব লাগে যদি তেওঁলোকে সঁচাকৈ ফাইট কৰিব খোজে ষ্ট্ৰাগল কৰিব খোজে তেতিয়াহ'লে তেওঁলোকে বেছিকৈ সহজ হ'লেহেঁতেন তেওঁলোকে যদি বৰাক ভেলী কাছাৰ ডিষ্ট্ৰিক্ট কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা যদি তেওঁলোকে কৰে বেছি সহজ হ'লেহেঁতেন বহুত ওচৰ আৰু তেওঁলোকে ক'ব পাৰে যে জংঘল লাগে বুলি কিন্তু এতিয়া য'ৰ পৰা তেওঁলোকে ফাইট কৰিব বিচাৰিছে হাওৰাঘাট উত্তৰ বৰবিলৰ পৰা তাত এতিয়া জংঘল নাই এইটো অলমষ্ট মহানগৰহে এইটো কাৰণ তেওঁলোকে এতিয়া অলৰেডি উত্তৰ বৰবিলটো বংগভূমি কৰি দিলে অলৰেডি আমাৰ লিডাৰসকলৰ ভুলৰ কাৰণে আৰু ডালিমবাৰী বোকাজান ডকমকা বকলীয়া জেংখা কপলি খেৰণি কলঙা বাইথালাংছো এইবিলাক তাত ফৰেষ্ট নাই আৰু তাৰ পৰাহে তেওঁলোকে ফাইট কৰিব খোজে তাত থাকি পেলাই আমি জানিব লাগিব তেওঁলোকে কৈছে যে বাংলাদেশ মুছলিম কাৰণে তেওঁলোকে থাকিবলৈ বৰ টান পাইছে সেইটো আচলতে আমাক হুডউইং কৰিছে ইংৰাজীত ক'লে হুডউইং আমাৰ চকুটো অন্যফালে চাবলৈ তেওঁলোকে কৰিছে আসল কথাটো আমাৰ হিন্দুসকলৰ আমাৰ ট্ৰাইবেলসকলৰ যে তেওঁলোককে মনত লগাব বিচাৰে যে
মুছলিমসকলে খুব বেয়া সেইকাৰণে আমি ইয়াৰ পৰা ফাইট কৰিবলগীয়া হ'ল আৰু বংগভূমি আকৌ এটা লাগে বুলি তেওঁলোকে ফাইট কৰিবলগীয়া হ'ল বুলি ক'বলৈ বিচাৰিছে কিন্তু কথাটো হৈছে সেইটো নহয় যদি তেওঁলোকে বাংলাদেশ যদি মুছলিমসকলে যদি খুব বেয়া সকলক যদি খুব বেয়া পায় বা মুছলিমসকলে খুব বেয়া হয় বুলি কয় তে মুছলিম বাংলাদেশ গভৰ্ণমেণ্টে সদায় দুৰ্গা পূজা সময়ত গোটেই প্ৰত্যেক দুৰ্গা পূজা পেণ্ডেলত গভৰ্ণমেণ্টে বাংলাদেশ গভৰ্ণমেণ্টে টকাৰে সহায় কৰে আৰু বেংগলীসকলৰ আৰু মুছলিম বেংগলী বা হিন্দু বেংগলী বাংলাদেশৰ আৰু ইণ্ডিয়াৰ ভিতৰত অহা যোৱা সহজ হ'বলৈ পাছপৰ্টটো ডেপুটি কমিশ্যনাৰসকলকে চহী কৰিবলৈ দিয়ে বনাবলৈ দিয়ে ডেপুটি কমিশ্যনাৰ অফ কাছাৰ হাইলাকান্দি কৰিমগঞ্জে পাছপৰ্ট ইছ্যু কৰে বাংলাদেশ যাবলৈ বাংলাদেশৰ পৰা আহিবলৈ পাছপৰ্ট আমাৰ ইয়াৰ ইণ্ডিয়ান পাছপৰ্ট অফিচলৈ যাব নালাগে সহজ কৰিবলৈ দিছে তাৰ উপৰিও কুশিয়াৰা নদী 25 কিলোমিটাৰ আছে ইণ্ডিয়া আৰু বাংলাদেশৰ ভিতৰত 25 কিলোমিটাৰ দীঘল সেই 25 কিলোমিটাৰ দীঘল ভিতৰতো ইলিগেল ফেৰী মানে আনঅথৰাইজড বেআইনী ফেৰী তাত চলি থাকে আৰু আটাইতকৈ এই বেআইনী ফেৰী ঘাটটো অন কৰিছে চলাইছে এজন দাস বুলি হিন্দু মানুহ তেওঁহে অনা নিয়া কৰে ইয়াৰ পৰা লৈ যায় বঙালী মানুহ সেইফালে মুছলিমো আনে এইফালেও মুছলিম লৈ যায় তেওঁলোকে কৰে এইটো সেইকাৰণে এই বংগভূমি স্বাধীন দেশ বনাব বুলিতো আচলতে বংগভূমি স্বাধীন দেশ বনাব কাৰ্বি আংলংটো এই বনাব বুলি নামত কাৰ্বি আংলঙত থাকিব গোটেই কাৰ্বি মাটি সব অকুপাই কৰিব কাৰ্বি গোটেইখিনি চাকৰি তাকৰি সব পলিটিকেল পাৱাৰটো সব লৈ ল'ব এতিয়া অলৰেডি লৈছে আৰু তেওঁলোকৰ হে আচৰ ওনাৰ এতিয়া কাৰ্বি আংলং এনেকা হৈ গ'ল এতিয়া কিন্তু মাত্ৰ কাৰ্বি আংলং নহয় তেওঁলোকে বংগভূমি বনাব বোলে গোটেই আসাম অৰুণাচল প্ৰদেশ মেঘালয় বাংলাদেশ মিজোৰাম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা ৱেষ্ট বেংগল বাংলাদেশ আৰু আপ টু আন্দামান এণ্ড নিকোবৰ বুলি তেওঁলোকৰ বুকলেটত লিখিছে এইটো আপোনালোকে ইণ্টাৰনেটত এই কথাটো চাব পাৰে আৰু এইটো কৰিবলৈ কাৰণে এতিয়া সুভাষ চন্দ্ৰ বোসৰ বাৰ্থডে সেলিব্ৰেট কৰিব আসামক লৈছে নাগালেণ্ডক লৈছে মেঘালয় লৈছে আৰু এই কেইদিন মণিপুৰ লৈছে তেওঁলোকে সেইটো লৈ পেলাইহে এতিয়া সুভাষ চন্দ্ৰ বোস বাৰ্থডে সেলিব্ৰেট কৰিব বুলি কয় সুভাষ চন্দ্ৰ বোস আমি অসন্মান নকৰোঁ তেওঁৰ মাননীয় এজন গ্ৰেট ফ্ৰীডম ফাইটাৰ কিন্তু তেওঁৰ নাম লৈ পেলাই আমাৰ কাৰ্বি আংলং আসাম নৰ্থ ইষ্ট গোটেইখিনি ধ্বংস কৰিবলৈতো আমি নামানো আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এই বংগভূমিটো নিষিদ্ধ কৰিব লাগে বেন কৰিব লাগে আৰু তেওঁলোকৰ লিডাৰ কোনোবা দাস আৰু হৰিধন দাস বুলিও
তেওঁলোককো এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকৰ যিমান কেডাৰ্ছ আছে চব এৰেষ্ট কৰিব লাগে বহুতে বংগভূমি বংগসেনা কথা নুবুজে এইটো সেনা এইটো আৰ্মি এইটো মিলিটাৰী নহয় এইটো গোটেইখিনি বংগভূমি তেওঁলোকে ইউনিফৰ্ম থাকাও আছে নাথাকাও আছে বন্দুকো আছে নাথাকাও আছে তেওঁলোকে আৰু 2016 2016 চনত 54 জন বংগসেনা সাৰেণ্ডাৰ কৰা হৈছিল ইয়াত ডেপুটি কমিশনাৰৰ সন্মুখত এই 52 বংগসেনাৰ ভিতৰত 4 জনটো নেপালী আৰু 48 জনটো কাৰ্বি আচৰিত কথা তেওঁলোকৰ আইডেন্টিটি কাৰ্ড আমাৰ লগত আছে আৰু তেওঁলোকে আমাক কৈছে এই বংগসেনাৰ ভিতৰত মুছলিম বেংগলীও আছে অসমীয়া হিন্দুও আছে বড়ো মানুহ আছে ডিমাছা মানুহ আছে নাগা মানুহ আছে খাচী মানুহ আছে গাৰো মানুহ আছে আৰু আমাৰ কাৰ্বি মানুহ লালুং মানুহ ৰাভা মানুহ আছে আৰু আদিবাসী মানুহবিলাকো আছে বুলি কৈছে তেওঁলোকে আৰ্মি মানে যিসকলে মানুহ আৰু তেওঁলোকে কৈছে হেই বংগসেনাৰ ভিতৰত কেঁচুৱাও সোমাব পাৰে জইন কৰিব পাৰে বুঢ়া মানুহ জইন কৰিব পাৰে তাৰ মিনিং হৈছে গোটেই মানুহটো তেওঁলোকে বংগসেনা বুলি বেংগলী আৰ্মি বুলি গণ্য কৰি লৈছে সেইকাৰণে আসাম গভৰ্ণমেণ্টে কিবা এটাটো কৰিব লাগে আমিও শান্তি হিচাপে শান্তি মনেৰে আমি কাৰ্বিসকলো আৰু অসমীয়াসকলো থাকিব খোজো নমস্কাৰ